নেমু পানী বা নেমু চৰ্বত এবিধ ভাল উপকাৰী পানীয়। গৰমৰ দিনত সকলোৱে খায় ইয়াক, নহয় জানো? ই নিশ্চয়কৈ আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী। ই আমাৰ শৰীৰক বিষমুক্ত কৰে, হজম শক্তি বঢ়োৱাত সহায় কৰে, ওজন হ্ৰাস কৰে ইত্যাদি ইত্যাদি। কিন্তু সকলোৱে জানো নেমু পানী খাব লাগে? কি কি ক্ষেত্ৰত আৰু কোনসকল লোকে নেমু পানী খাব নালাগে জানো আহকচোন। যিসকল লোকৰ সঘনাই পেট ফুলি থাকে, এচিডিটি বা গেষ্ট্ৰিক আলচাৰ ৰোগত ভুগি আছে, তেওঁলোকে ৰাতিপুৱাই খালী পেটত কেতিয়াও নেমু পানী গ্ৰহণ নকৰিব। যিসকল লোকৰ দাঁতৰ চেঞ্চিটিভিটি বহুত বেছি, অৰ্থাৎ দাঁতবিলাক বহুত সংবেদনশীল, সেইসকল লোকে নেমু পানী গ্ৰহণ নকৰিব বা সেৱন কৰিলেও দাঁতবিলাক ভালকৈ পৰিষ্কাৰ পানীৰে চাফা কৰি ল'ব। বৃক্ক ৰোগ আৰু নিম্ন ৰক্তচাপত ভুগি থকা ৰোগীসকলৰ বাবে নেমু পানী বৰ বেছি এটা উপকাৰী নহয়। নেমু চৰ্বত খোৱাৰ পিছত যদি আপোনাৰ বিৰক্তি ভাৱ লাগিছে বা যিকোনো ধৰণৰ এলাৰ্জি ভাৱ দেখা দিছে, তেতিয়া লগে লগে তাৎক্ষণিকভাৱে ইয়াক খোৱা বন্ধ কৰক আৰু ওচৰৰ চিকিৎসকৰ পৰামৰ্শ লওক। নেমু পানী নিশ্চয়কৈ এবিধ উপকাৰী পানীয়, কিন্তু সকলোৰে বাবে ই উপকাৰী নহ'বও পাৰে। আশা কৰোঁ ইনফৰমেশ্যনখিনি আপোনালোকৰ ভাল লাগিল। ধন্যবাদ।